চাবলৈ মন তোমাক এবাৰ কাষৰ পৰা, দিবলৈ মন তোমাক মৰম বুকুৰ পৰা, দিয়াই দিব লোৱাই ল'ব নিৰতে দূৰখন, তোমাক জানা দিবলৈ মন মূৰতে উৰণিখন, মোৰে কইনা কাষলৈ অহা না, মাংস ভাত মাহী থোৱা আছে সোনকালে খোৱা না, নানা 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 নানা। অ' মাই গড, এইটো আকৌ কি গান গালো? কোনোবাই শুনা নাইতো? বাদ দে থ, শুনিলেও শুনিব। ৰক্তিমলাকে ফোন এটা কৰোঁ, অকণমান ওলাই যাওঁ। হেল্ল', ক'ত আছ তই? কিনো কৰিবি, এনেই বহি আছোঁ আৰু। ব'ল অকণমান নদী ঘাটলৈকে ওলাই যাওঁ। আহ, মই গৈছোঁ তই আহ আকৌ, নকাই নাথাকিবি। ঠিক আছে। এইটো আহিয়ে পোৱাহি নাই, ক'ত বা মৰি আছে ঠিক নাই, এনেই আহিলে লালৈকে। তই কেতিয়াবা আহিলি নেকি? হ'ল আৰু অকণমান টাইম, তইহে অহা নাই। ঘৰত বা সোমাই কি কৰি থাক, তইহে জান আৰু। এই চিনেমা এখন চাই আছিলোঁ, পুষ্পা। চাইছনে? বঢ়িয়া লাগিলে চাই, আজি আকৌ এবাৰ চাই দিলোঁ। হয় নেকি? তই বাৰু পুষ্পা গান এটাকে গাচোন, মই শুনো। তেৰি ঝলক ঝলকি জীৱনী তেৰি নানানে নাৰিনী, তেৰি ঝলক ঝলকি। সেইটো তই গানেই গালি নে বাৰু? কি থে কৰি থাকিলি? হেল গালি হ'লনে বাৰু? গাইছে যদি ভালকৈ গা, আৰু নোৱাৰিলে নাজানো বুলি কওঁ। কিয় নাজানো? জানো, এতিয়া গাবলৈ মন নাই। আপুনি জোকে গান নিছা? তোৰ আকৌ কি হ'ল? মূৰে চূৰে গোটেইখন বেণ্ডেজে, পৰিলি নে কি ক'ৰবাত? কি হ'লে তোৰ? কি হ'লেও তোৰ? কি হ'ল? কচোন ক, ভালকৈ ক। নে ক'ৰবাত মাৰপিট খালি নেকি? নকবি আৰু বুজিছ, মোৰ আৰু জীৱনটো ধ্বংস হৈ যোৱা নিচিনাই হ'ল। ৰহিমলা প্ৰেমত পৰি যিখনে হ'ল আৰু কি কাম তহঁতক। কি হ'ল? ৰহিমলাই কি কৰিলে আকৌ তোক? নে কাৰোবাক লগাই আকৌ পিতালে নেকি? নহয় অ', কালি ৰহিমলাহঁতৰ ঘৰত কোনো নথকাত তাই মোক ঘৰলৈ মাতিছিল। তাহাঁতৰ ঘৰলৈ যাওঁতেই, ৱাল পাৰ হৈ যাওঁতেই চোৰ বুলি ভাবি মোক নিয়ম খুন্দন দিলে। তাৰপিছত তাহাঁতৰ ঘৰৰ মানুহ আহি পালে, কি কবি আৰু গোটেইখন চেচেই হ'ল আৰু। আৰু যাবি তই, অকলে আৰু যাবি, ছোৱালী লগ কৰিবলৈ যাওঁ। এতিয়া পাইছ মজাটো, কেনে পালি এতিয়া কেনে পালি অ' তই? তোৰনো কি দৰকাৰ বাৰু সেই ৰাতিখন তই তেনেকৈ ৱাল পাৰ হৈ ছোৱালী লগ কৰিবলৈ যাবলৈ? এতিয়া পাইছ নহয় মজাটো, এতিয়া থাক। নকবি আৰু, মই নাযাওঁ। মোক আৰু ছোৱালী নালাগে দেই, মই নাযাওঁ আৰু কেতিয়াও, মোক ছোৱালী নালাগে। বেচেৰাটো। নাই বাৰু, নালাগে মোক ছোৱালী, নাপাতো বিয়া, নালাগে মোক কলিজা, নালাগে বিয়া, নালাগে নাযাওঁ মই ক'তো, ছোৱালী বিচাৰি নুফুৰো আৰু, এয়াই হ'ল জীৱনৰ দশাবোৰ, তহঁতিও নাযাবি ছোৱালী চাবলৈ।
যাগে যা, এতিয়া ঘৰলৈ যাগে যা, ময়ো যাওঁগৈ ঘৰলৈ। ঐ তহঁতি থাক, মই যাওঁ। ব'লা ময়ো যাওঁ দে, সোনকালে ঘৰত গৈ শুয়ে থাকোঁগৈ। গোটেইখন বিষ গোটেইখন বিষ। যাওঁ দে। বেয়াই লাগে পাই বেচেৰাটোলৈ, ছোৱালী লগ কৰিবলৈ যায় সি, এতিয়া পালে মজাটো। দেখিছেনে বাৰু ৰাইজ, ছোৱালী লগ কৰিবলৈ গৈ তাৰ কি হ'ল। সেইকাৰণে ৰাতি ছোৱালী লগ কৰিবলৈ নোযোৱাই ভাল, নহ'লে আমাৰ দশা একেই হ'ব। বাৰু আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।